আত্মসংস্থাপনৰ উজ্জ্বল নিদৰ্শন এগৰাকী উদ্যমী মহিলাৰ। গো পালনৰে মুকলি কৰিছে স্বাৱলম্বনৰ বাট। বাৰী পুখুৰী ভৰা গোহালিৰে এখন সচ্ছল ঘৰ। বজালিৰ খাৰধাৰাৰ সমীপৰ ভোজকুচিয়া পাৰাৰ উদ্যমী মহিলা জোনা তামুলী। 2008 চনত মাত্ৰ এজনী গাই গৰুৰে আৰম্ভ কৰা জোনা তামুলীৰ গোহালিত আজি 40 জনীতকৈ অধিক গাই গৰু। গাখীৰ খিৰোৱাৰ পৰা আৰম্ভ কৰি গোহালি চাফা কৰা, দানা ঘাঁহৰ যোগাৰ কৰালৈকে সকলো নিজেই কৰে তেওঁ। সম্প্ৰতি গাই গৰুবোৰৰ পৰা তেওঁ দৈনিক উৎপাদন কৰি আহিছে প্ৰায় 200 লিটাৰ গাখীৰ। মাহে প্ৰায় 80-90 হাজাৰ টকা উপাৰ্জন কৰে পৰিয়ালটোৱে। এটা সাধাৰণ খেৰ বাঁহৰ ঘৰৰ পৰা স্বামীৰ সৈতে যাত্ৰা আৰম্ভ কৰা জোনা তামুলী পশুপালনৰ জৰিয়তে আজি এগৰাকী স্বনিৰ্ভৰ আৰ্থিকভাৱে সচ্ছল মহিলা হিচাপে নিজকে চিনাকি দিবলৈ সমৰ্থ হৈছে। মই 2008 চনৰ পৰা এজনী থলুৱা গাইৰ পৰা কৃত্ৰিম প্ৰজন্মৰ এয়াই কৰি মই ভাল জাতৰ গৰু পাবলৈ সক্ষম হৈছো। সেই ধৰণে মই 2008 চনৰ পৰা আজিলৈকে মোৰ গোহালিত 40টাকৈ গৰু আছে। কৰ্মৰে নিজৰ চিনাকি দিবলৈ সক্ষম হোৱা জোনা তামুলীয়ে বিগত বৰ্ষত গণৰাজ্য দিৱসত নতুন দিল্লীত লাভ কৰিছিল বিশেষ সন্মান। 2013 চনত লাভ কৰে ৰাজ্যপালৰ প্ৰগতিশীল গোপালকৰ প্ৰমাণপত্ৰ। 2019 চনত ৰাষ্ট্ৰীয় পশুধন প্ৰদৰ্শনত লাভ কৰে শ্ৰেষ্ঠ দুগ্ধ উৎপাদকৰ বঁটা। আনহাতে গোপালকৰ মুখ্যমন্ত্ৰী প্ৰেৰণা বঁটাৰ লগতে বিভিন্ন সময়ত বিভিন্ন বঁটা সন্মান লাভ কৰিছে উদ্যমী জোনা তামুলীয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ দ্বাৰাও প্ৰশংসিত হৈছে তেওঁ। কৰ্ম সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি আৰ্থিক সচ্ছলতাৰ লগতে আত্মসংস্থাপনৰ বাট মুকলি কৰা জোনা তামুলী আজি আন বহুজনৰ বাবে এক আদৰ্শ।